নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি মই অসম আৰক্ষী সাধাৰণ জ্ঞানৰ 15টা কুৱেশ্যন লৈ আহিছোঁ। চ' আপোনালোকে ভালদৰে চাই যাব আৰু যিসকলে মোৰ ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব আৰু যিসকলে নতুনকৈ মোৰ চেনেলত আহিছে সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিৰ প্ৰথম প্ৰশ্ন, বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰ গোলাপ চন্দ্ৰ কাটৰীয়া। বৰ্তমান অসমৰ ৰাজ্যপালজনৰ নাম হ'ল গোলাপ চন্দ্ৰ কাটৰীয়া। 2 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ আৰক্ষী সঞ্চালক প্ৰধান কোন? অৰ্থাৎ ডিজিপি, ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ। তেওঁৰ নাম কি? ইয়াৰ উত্তৰ জ্ঞানেন্দ্ৰনাথ প্ৰতাপ সিং। ইয়াক শ্বৰ্ট নেমত জিপি সিং বুলিও কোৱা হয়। 3 নম্বৰ প্ৰশ্ন, 2023 বৰ্ষত পদ্মশ্ৰী পুৰস্কাৰ কিমানজন অসমীয়া ব্যক্তিয়ে লাভ কৰিছিল? ইয়াৰ উত্তৰ 3 জন। 2023 বৰ্ষত পদ্মশ্ৰী পুৰস্কাৰ লাভ কৰা ব্যক্তি 3 জন। 4 নম্বৰ প্ৰশ্ন, 67তম অসম সাহিত্য সভা অধিৱেশন ক'ত অনুষ্ঠিত কৰা হৈছিল? ইয়াৰ উত্তৰ লখিমপুৰ জিলাৰ নৰনাৰায়ণপুৰত। 67তম অসম সাহিত্য সভা লখিমপুৰ জিলা নৰনাৰায়ণপুৰত অনুষ্ঠিত কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, বৰ্তমান অসম সাহিত্য সভাৰ সভাপতিজনৰ নাম কি? আৰু ইয়াৰ এনচাৰ হৈছে সূৰ্যকান্ত হাজৰিকা। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি সূৰ্যকান্ত হাজৰিকা। 6 নম্বৰ প্ৰশ্ন, 2023 বৰ্ষত G20 সন্মিলন বৈঠক অসমৰ কোন ঠাইত অনুষ্ঠিত হৈছিল? ইয়াৰে উত্তৰ গুৱাহাটী আৰু ডিব্ৰুগড়। 2023 বৰ্ষত G20 সন্মিলন গুৱাহাটী আৰু ডিব্ৰুগড়ত বৈঠক অনুষ্ঠিত হৈছিল। 7 নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ ক'ত প্ৰথম বড়োলেণ্ড আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱ অনুষ্ঠিত কৰা হয়? ইয়াৰ এনচাৰটো হৈছে কোকৰাঝাৰত মহোৎসৱ অনুষ্ঠিত কৰা হৈছিল। 8 নম্বৰ, বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? অৰ্থাৎ উপৰাষ্ট্ৰপতিজনৰ নাম কি? ইয়াৰে এনচাৰটো হৈছে জগদীপ ধানখড়। বৰ্তমান ভাৰতৰ উপৰাষ্ট্ৰপতি হ'ল জগদীপ ধানখড়। 9 নম্বৰ, বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ কোন? অৰ্থাৎ ভাৰতৰ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰজনৰ নাম কি? ইয়াৰে এনচাৰটো হৈছে শক্তিকান্ত দাস। বৰ্তমান ভাৰতীয় ৰিজাৰ্ভ বেংক গভৰ্ণৰ জেনেৰেলৰ নাম হ'ল শক্তিকান্ত দাস। 10 নম্বৰ প্ৰশ্ন, বৰ্তমান অসমৰ জিলাৰ সংখ্যা কিমান? মানে এতিয়া অসমত জিলা কেইখন আছে? ইয়াৰে এনচাৰটো হৈছে 21খন। বৰ্তমান অসমত জিলা 21খন আছে। 11 নম্বৰ, বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? ইয়াৰে এনচাৰটো হ'ল 7খন। বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন। 12 নম্বৰ, অসমৰ বিহু নৃত্য গিনিজ বুক অৱ ৰেকৰ্ড বাবে কোনখন ষ্টেডিয়ামত নচা হৈছিল? অৰ্থাৎ কোনখন খেলপথাৰত নচা হৈছিল? ইয়াৰে এনচাৰটো হৈছে সৰুসজাই ষ্টেডিয়াম। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত নচা হৈছিল। 13 নম্বৰ প্ৰশ্ন, ভাৰতৰ ক'ত প্ৰথমে ৱাটাৰ মেট্ৰ' ব্যৱস্থা আৰম্ভ হৈছে? ভাৰতৰ ক'ত প্ৰথম ৱাটাৰ মেট্ৰ' মানে পানীৰ যিখিনি ৰেল ব্যৱস্থা ক'ত আৰম্ভ হৈছে? ইয়াৰ এনচাৰটো হৈছে কাশী, কেৰেলা। ভাৰতৰ প্ৰথমত কাশী, কেৰেলাত ৱাটাৰ মেট্ৰ' ব্যৱস্থা আৰম্ভ হৈছে আৰু এইটো 25 এপ্ৰিল নৰেন্দ্ৰ মোদীয়ে শুভ আৰম্ভ কৰিছে। কুৱেশ্যন নম্বৰ 14, বৰ্তমান অসমৰ বিধানসভাৰ অধ্যক্ষ কোন? ইয়াৰে শুদ্ধ উত্তৰটো নোমল মমিন। নোমল মমিনে বৰ্তমান বিধানসভাৰ অধ্যক্ষ। 15 নম্বৰ প্ৰশ্ন, এইটো আপোনাৰ লাষ্ট প্ৰশ্ন, বৰ্তমান অসমত তেল শোধনাগাৰ কেইটা? ইয়াৰে এনচাৰটো হৈছে 4টা। বৰ্তমান অসমৰ তেল শোধনাগাৰ 4টা। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই অলপ হ'লেও হেল্প হোৱা বুলি ভাবিছে তো ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব